এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ অতি কম সময়ৰ ভিতৰতে বনাব পৰা এটা লাড্ডু ৰেচিপি। চ' ব'লকচোন ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। আমাক লাগিব বেচন। ইয়াত মই একাপতকৈ কম বেচন লৈছোঁ আৰু সেই একেটা কাপেৰে লৈছোঁ চুজি আৰু চেনি, আৰু ইয়াত আমাক লাগিব বাদাম আৰু কাজু বাদাম লৈছোঁ। আপোনালোকে ইয়াত যিকোনো ড্ৰাই ফ্ৰুটছে ব্যৱহাৰ কৰিব পাৰে। ঘি লাগিব আমাক 3 পৰা 4 চামুচমান। প্ৰথমতে মই কেৰাহীটোত অলপ ঘিউ দিছোঁ, 1 চামুচতকৈ কম দিছোঁ। ঘিউখিনি গলি অহাত মই যেতিয়া আহিব তেতিয়া মই ইয়াত বাদাম আৰু কাজু বাদামখিনি অলপমান ফ্ৰাই কৰি ল'ম। কালাৰটো চেঞ্জ নোহোৱালৈকে অলপমান ফ্ৰাই কৰি ল'লে ভাল হয়। আৰু ড্ৰাই ফ্ৰুটছখিনি আমাৰ ফ্ৰাই কৰা হৈ গৈছে, দেখিছেনে ৰংটো চেঞ্জ হৈছে। এতিয়া মই এইখিনি এখন প্লেটত, সেই একেটা কেৰাহীতে মই বেচনখিনি দি দিছোঁ, লগতে চুজিখিনিও দি দিছোঁ। আৰু এইখিনি প্ৰথমতে মিহলি কৰি ল'ম। গেছটো ল' আৰু মিডিয়ামৰ মাজত ৰাখিব। প্ৰথমতে মই ইয়াত 1 চামুচতকৈ অলপমান কম ঘিউ দি পেলাই এইখিনি মিক্স কৰি চাই ল'ম। যদি আকৌ পিছত প্ৰয়োজন হয় তেতিয়াহ'লে দিম বাৰু। এইখিনি ভালকৈ মিক্স কৰি ল'ম। ইয়াতে মই আৰু 1 চামুচ ঘি দি দিছোঁ, আৰু 1 চামুচতকৈ কম আৰু অলপ দি দিছোঁ। টোটেল 3 চামুচ দিছোঁ ঘি। এইখিনি মিক্স কৰি ল'ম। গেছটো মিডিয়াম কৰি ৰাখিব, নহ'লে তলৰ পৰা দেই যাব পাৰে। ইফালে মই পেন এটা গৰম হ'বলৈ দিছোঁ। ইয়াত মই আধা কাপ পানী দিছোঁ। ইয়াত মই চেনিখিনি দি দিছোঁ। এতিয়া আমি চুগাৰ চিৰাপখিনি প্ৰথমতে বনাই ল'ম। চিৰাপখিনি বনাই ল'ব লাগিব। এইখিনি ভালকৈ মিহলি কৰি দিব। আনফালে মই চুজিখিনি এইখিনি ভালকৈ লৰাই দিছোঁ। ইয়াত মই আৰু 1 চামুচ ঘি দি দিছিলোঁ। এইখিনি মোৰ প্ৰায় ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই গেছৰ পেনটো অফ কৰি দিম আৰু ইফালে চাই ল'ম চুগাৰ চিৰাপখিনি কিমানখিনি হৈছে। আমাৰ চুগাৰ চিৰাপখিনি প্ৰায় হৈ গৈছে। এতিয়া গেছৰ পেনটো অফ কৰি দিম। এতিয়া মই বনাই থোৱা চুগাৰ চিৰাপখিনি ইয়াত দি দিম। আৰু ভালকৈ মিক্স কৰি ল'ব। এতিয়া মই ইয়াতে ড্ৰাই ফ্ৰুটছখিনিও এড কৰি দিছোঁ, আৰু এইখিনিও ভালকৈ মিক্স কৰি ল'ম। মিশ্ৰণখিনি মই এখন প্লেটত উলিয়াই ৰাখিলোঁ। এতিয়া মই লাৰুৰ আকৃতিত বনাই ল'ম।
এনেকৈ মই হাতৰ তলুৱাত অলপ ঘি সানি লৈছোঁ। এতিয়া লাড়ু বনাই যাম। কিমানটো চাইজৰ কৰে আপোনালোকৰ কথা। মই ইমানটো কৰিছোঁ। প্ৰথমটো লাড়ু ৰেডি হৈ গ'ল। এইটো কাম আপোনালোকে জলদি কৰিব, মানে চুজিখিনি গৰম হৈ নমাই লগে লগে লাড়ু আকৃতি দিব। পিছত এনেও প্ৰথমতে যেতিয়া আমি লাড়ুখিনি বনাওঁ তেতিয়া অলপমান ঢিলা ঢিলা নিচিনা হৈ থাকে, পিছত টান হৈ যাব বাৰু। এয়া মোৰ গোটেইকেইটা লাডু বনাই হৈ গৈছে। ইয়াত মোৰ 12টা লাডু হৈছে। যদি আজি মোৰ এই ৰেচিপিটো চাই ভাল পালে তেন্তে হ'লে প্লিজ এটা লাইক কৰি দিব, আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমতে পায়। থেংক ইউ। থেংকছ ফৰ ৱাচিং মাই ভিডিঅ'। বাই বাই।